হাই গাইজ সনা ব্লগছৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ দিনটোতনো কি আমি খাওঁ কি কৰোঁ বলক তেতিয়াহ'লে। ইফালে মই চাহ বনাই আছোঁ, লাল চাহ আৰু অলপ খিচমিচ হাজবেণ্ডে লৈ আহিছিলে, তাকে ৰ'দত অলপ দি দিওঁ। সেইখিনি আমাৰ ৰেচনতে পাইছিলে। তেতিয়াহ'লে ৰ'দত দি দিওঁ, অলপ ধুনীয়াকৈ শুকাই থাকক, বেয়াও হৈ যাব পাৰে। মোৰ এটা মৰ্টন এটাও আছিলে, শুকাই থাকক অলপ। আজি সোমবাৰ আৰু আমাৰ ঘৰত নিৰামিষ চলে। ইফালে বডি, আলু, অলপ গাজৰো দি দিছোঁ, ভাজি আছোঁ আৰু এইফালে দালি বনাম, তিয়াই থৈ দিছোঁ অলপ। ইমানেই আৰু আজিৰ কাৰণে। এতিয়া সন্ধিয়া হ'ল আৰু চাহ বনাব লৈছোঁ। চাহ নহয়, কফি বনাম। তাৰপিছতে চনা বেটা আৰু মই দুজনীয়ে খাম। এই হৰলিক্সৰ লগত খাব। हम जा रहे हैं। कहाँ जा रही है? हम दुकान जाएंगे। दुकान नहीं जाएंगे। कहाँ जाएंगे? कहीं नहीं जाएंगे। नहीं जाएंगे। এই অকল যোৱাতে থাকে ক'বা কবিত। দোকানত গ'লে আইচক্ৰীম খাবলৈ পাব। আইচক্ৰীম খাই খাই চৰ্দি লাগি আছে আৰু এইফালে মই গাখীৰ পগাই আছোঁ। তাৰপিছত কফি বনাম, খাম দুজনীয়ে। এইফালেতো কফি পেকেট। এইটো আমাৰ ফ্ৰী হয় দেই, ৰেচনত পোৱা। অলপ কফি ঢালি লওঁ। ইফালে আমাৰ কফি ৰেডি। চামুচখনেৰে অলপ লৰাই দিলোঁ। ইফালে চনাৰ কাৰণে হৰলিক্স। ইফালে কফি। চাহ খাই লওঁ আৰু এইফালে বিস্কুট, মেৰিগ'ল্ড। আগদিনা ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ আৰু পিছদিনাখনি ৰেচিপিটোকে আপোনালোকক দেখালোঁ। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। বহুত দিন হ'ল লোকেল মুৰ্গী খোৱা নাছিলোঁ আৰু আজি তাকে অলপ লৈ আহিলোঁ আৰু এইফালে বনাই আছোঁ। দেখাম বাৰু লাহে লাহে আৰু। মছলাখিনি আগতে ঘুলি থৈ দিছিলোঁ, সেইকাৰণে এতিয়া অলপ ঢাকি দিওঁ। এফালে আমাৰ লোকেল মুৰ্গীৰ জোল ৰেডি হৈ গ'ল আৰু এফালে দুপৰীয়াৰে শাক আছিলে, দালি অলপ আছিলে আৰু বুট আলু ভাজিছিলোঁ। তাৰপাছতে এতিয়া ভাতটো খাই লওঁ। আজি চনা আৰু ময়ে আছোঁ, বাপেকে নাইকিয়া। তো খাই লওঁ তেতিয়াহ'লে, তাৰপিছত লগ পাই আছোঁ। ভাত পানী খাই আজৰি হৈ গ'লোঁ আৰু লোকেল মুৰ্গী খাবলৈ ভালেই লাগিলে বাৰু। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নতুন নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই থাকিম। আজিলৈ আহিছোঁ, বাই বাই। বাই বাই। গুটকে। বলো।